কোকৰাঝাৰটো আমাৰ নামনি অসমৰ আৰু বড়োলেণ্ডৰ এটা হাৰ্ট টাউন হিচাপে আজি এটা এডুকেশ্যনেল হাব হ'বলৈ গৈ আছে আৰু আজি এই ঐতিহাসিক দিনত মেডিকেল কলেজত প্ৰথম বেচ ষ্টুডেণ্টসকলে আহি ইয়াত এডমিশ্যন লোৱাৰ লগতে আজি ক্লাছ আৰম্ভ হ'বলৈ যিটো শপত গ্ৰহণ কৰিলে এই কাৰ্যসূচীৰ পিছত আমি ক'বলৈ পাৰোঁ যে কোকৰাঝাৰখনৰ এডুকেশ্যনেল যিটো চিনাৰিঅ' এইটো বহুত চেঞ্জ হৈ গ'ল। ইয়াত আমাৰ CIT আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, আমাৰ ইউনিভাৰ্চিটি আছে আৰু কোকৰাঝাৰ যিটো গভৰ্ণমেণ্ট কলেজ সেইটো ইউনিভাৰ্চিটিলৈ আপগ্ৰেড হ'বলৈ গৈ আছে আৰু মেডিকেল কলেজ ইয়াত হৈছে ওচৰতে আৰু ইয়াত মানে নাৰ্ছিং কলেজ আৰম্ভ হ'ব। চ' এই গোটেই যি ডেভেলপমেণ্ট সেইটো চাবলৈ গ'লে লাহেকৈ কোকৰাঝাৰখন লোৱাৰ আছামত বা পশ্চিম অসমত বড়োলেণ্ডত এটা এডুকেশ্যনেল হাব হ'বলৈ বহুতখিনি আগবাঢ়ি গ'ল। তো আজি এই বিশেষ দিনত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক ইমান ডাঙৰ গিফ্ট দিয়াৰ কাৰণে বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাওঁ আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে আজি নতুন এটা পৰিৱেশ পাব, নতুন এটা এনকাৰেজমেণ্ট উৎসাহ পাব কাৰণ ইয়াত যেতিয়া মেডিকেল কলেজত ক্লাছ হ'ব, ষ্টুডেণ্টসকলে ইয়াতে পঢ়িবলৈ আহিব, ইঞ্জিনিয়াৰিং কলেজত যেতিয়া পঢ়িবলৈ আহিছে, আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে আগতে এটা পৰিৱেশত থাকি তেখেতসকলে ভাল সপোন দেখিবলৈ সুযোগ পোৱা নাছিলে, সেইসকলে ভাল সপোন দেখিবলৈ সুযোগ পাব আৰু নিজৰ জীৱনটোত এটা আশা, ডাঙৰ এটা আশা যিটো পুহি ৰাখিছিলে এইটো কেতিয়াবা বাস্তৱত ৰূপায়ণ হ'ব, তেনেকুৱা এটা চিন্তা আজি তেখেতসকলৰ মনলৈ আহিব। তো সেইকাৰণে আজিৰ দিনটো আমাৰ ঐতিহাসিক দিন। মই সকলো ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট বেটছৰ ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বেষ্ট অফ লাক দিছোঁ তেখেতসকলক। লগতে গাৰ্জেনসকলকো মই দীৰ্ঘদিনীয়া যিটো তেখেতসকলৰ এটা পৰিশ্ৰম নিজৰ সন্তানক ডক্টৰ হিচাপে চোৱাৰ কাৰণে এইটো আজি এটা ষ্টেপ তেখেতসকলৰ সফল হ'ল, ইয়াৰ কাৰণে মই তেখেতসকললৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু ফাৰ্ষ্ট যিটো আমাৰ টীম ইয়াত প্ৰিন্সিপালকে লৈ পেলাই ফেকাল্টিৰ যিটো টীম, অফিচিয়েলছ, নন টিচিং ষ্টাফ, সকলো টীমক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বেষ্ট অফ লাক দিছোঁ যে এই জাৰ্ণিটো যাতে তেখেতসকলৰ সফল হয়। আৰু আমি সদায় আছোঁ ইয়াত, পলিটিকেলেই হওক না ছ'চিয়েলেই হওক, সকলো শ্ৰেণীৰ ৰাইজ আৰু সকলো শ্ৰেণীৰ কৰ্মকৰ্তা, বিভিন্ন শ্ৰেণীত কাম কৰি থকা মানুহ আমি সকলো আছোঁ। এনি পৰিৱেশ, এনি চিটুৱেশ্যন আমি সকলো থিয় দিম আৰু মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে বড়োলেণ্ডখনত যি শান্তি আহিছে এইটো যাতে চিৰদিনৰ কাৰণে এইটো স্থায়ীভাৱে থাকে আৰু বড়োলেণ্ডখন যাতে আগুৱাই যায়, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইটো BJP এলায়েন্স পাৰ্টি নহয়, এইটো বিধায়িনী দলৰ মিটিং, সকলো MLA থাকিব তাত, গতিকে আমিও থাকিম, চবেই থাকিব, MP সকলো থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেখেতে MLA সকলৰ লগত কিছুমান চিৰিয়াছলি ডিছকাশ্যনত তেখেতে নিজে এটেণ্ড কৰে কাৰণ অসমখন তেখেতে যিটো টীম আছাম কৰি নেতৃত্ব দি আছে আৰু তেখেতৰ যিটো ভিজন ভাৰতবৰ্ষৰ ভিতৰত অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়া, এই প্ৰচেছত, এই প্ৰক্ৰিয়াত তেখেতৰ সকলো সতীৰ্থ মন্ত্ৰী মানে সপ্তাহে সপ্তাহে কেবিনেট কৰা আৰু MLA সকলকো বছৰত এবাৰ দুবাৰকৈ তিনিবাৰলৈকে মানে অৰিয়েণ্টেশ্যন দিয়া, বিভিন্ন ইছ্যুক লৈ পেলাই চিৰিয়াছলি আলোচনা কৰা, এইবিলাক নতুন এটা ৰাজনীতিক এটা পৰিৱৰ্তন, ৰাজনীতি চিন্তাধাৰাত এটা নতুন পৰিৱৰ্তন, নতুন কালচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছে। আগৰ সময়ত তেনেকুৱা মিটিংবিলাক হোৱা নাছিলে, কোনো অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বা বিভিন্ন বিষয়বিলাকক লৈ পেলাই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই MLA সকলক অৱগত কৰা তেনেকুৱা বহুত বেছি নাছিলে এছেম্বলিৰ বাহিৰে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত কোনো এজনকে বাদ দি পেলাই তেখেতে চৰকাৰ চলাব বিচৰা নাই। আজি দেখিবলৈ পাইছোঁ তেখেতৰ মন্ত্ৰী বিধায়ক অকল নহয়, আজি DC কনফাৰেন্স হয়, SP কনফাৰেন্স হয়, চাৰ্কল অফিচাৰবিলাকক লৈ পেলাই তেখেতে কনফাৰেন্স কৰে, বিভিন্ন স্তৰৰ বিভিন্ন লেভেলৰ বিষয়াসকলক লৈ, ষ্টাফসকলক লৈ কনফাৰেন্স কৰে, যাতে তেখেতৰ যিটো ভিজন আৰু অসমখনৰ যিটো ৰাইজৰ এটা এক্সপেক্টেশ্যন, অসমখন আগুৱাই যাব লাগে, এই অসমৰ ৰাইজৰ আশা আকাংক্ষাটো পূৰণ কৰিবলৈ তেখেতে সকলো দিশৰ পৰা নেতৃত্ব দি আছে।